হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আজি মই এযোৰ হোৱাইট কালাৰৰ কাপোৰ লৈ আহিছোঁ। এইযোৰ দেখাবলৈ লৈছোঁ হোৱাইটত এযোৰ কাপোৰ দুটা কালাৰেৰে কৰিছোঁ। এইটো আপোনাৰ মেজেণ্টা কালাৰ দিছোঁ আৰু লগতে গ্ৰীণ কালাৰ দি দিছোঁ। কাষ্টমাৰে সৰু সৰু ফুলত বিচাৰিছিলে, দুটা কালাৰতে বনাই দিছোঁ, বগা। আৰু এইযোৰ কটন নহয়, কটনে হয় মানে চান্দেৰী কটন হয় এইটো। চান্দেৰী কটন হয় এইটো, পিন্ধিবলৈ খুব ধুনীয়া। মেখেলাখনো চান্দেৰী কটনৰে হয়। তো এইযোৰৰ প্ৰাইচ হ'ব আপোনাৰ 500। আৰু যদি আপোনালোকে ল'ব বিচাৰে চান্দেৰী কটনৰ হোৱাইট যোৰা এনেকৈ, তেতিয়াহ'লে আপোনাৰ শ্বিপিঙৰ সৈতে পৰিব 580। তো কেনেকুৱা লাগিছে জনাব। এয়া মই আপোনালোকৰ কাপোৰযোৰ অকণমান এনেকৈ গাতে লৈ দেখাই দিছোঁ। এইফালে ছাইডত ধুনীয়াকৈ কৰি দিয়া হৈছে, ফুল বনাই দিয়া হৈছে ছাইডত। আৰু এইফালে আঁচলটো আপোনাৰ আঁচলটোত 3 লাইন দিয়া হৈছে, দুইটা কালাৰতে আঁচলটো 3 লাইন দিয়া হৈছে। আৰু মাজতে আকৌ মাজতো এনেকৈ ফুলটো দিয়া হৈছে ধুনীয়াকৈ। এয়া চাওকচোন। আৰু এই ধুনীয়াকৈ আঁচলটোত এয়া দি দিছোঁ, আৰু এইফালে ছাইডতো দিছোঁ আৰু মাজতো দিছোঁ। কেনেকুৱা লাগিছে জনাব। আৰু চান্দেৰী কটনৰ কাপোৰ লাগিলে আপোনালোকে অকল হোৱাইটতে পাব। আৰু এইখন মেখেলাখন আছিলে, মেখেলাখন দেখুৱাইছোঁ আগতে, 3 লাইন দিয়া হৈছে দুটা কালাৰত। কেনেকুৱা লাগিছে জনাব। আৰু চান্দেৰী কটনৰ লাগিলে কণ্টেক্ট কৰিব।